हेलो फ्रेंड्स मैं शंकरे আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চিৰজুমিয়ালৈ। আমাৰ এই পৃথিৱীখনত মানুহৰ জন্মৰ আগতে বহুত প্ৰকাৰৰ ডাইনোসৰে বাস কৰিছিল। তাৰে কিছুমান ডাইনোসৰ আছিল মানে তৃণভোজী আৰু কিছুমান আছিল মাংসভোজী আৰু কিছুমান ডাইনোসৰে বতাহত উৰিব পাৰিছিল। কিন্তু এতিয়া এটা প্ৰশ্ন হ'ব পাৰে কি এই ডাইনোসৰৰ আগতে কিবা জীৱ-জন্তু আছিল নেকি আমাৰ পৃথিৱীত? এতিয়া আপোনালোকৰ মনত সেইটো প্ৰশ্ন হ'ব পাৰে বা আগতে কিবা জীৱ-জন্তু বাস কৰিছিল নেকি, কিমান ডাঙৰ ডাঙৰ জীৱ আছিল বা কিবা আছিল নেকি আগতে? এতিয়া আমি আজি আলোচনা কৰিম এই আগতে ডাইনোসৰৰ আগতে কিবা আমাৰ পৃথিৱীখনত জীৱ-জন্তু আছিল নেকি তাৰে ওপৰত। তো ভিডিওটো গোটেইখিনি চাওক, বহুত ইণ্টাৰেষ্টিং ভিডিও হ'ব, আপোনালোকে নিশ্চয় ভাল পাব বা কথাখিনি গম পায় আগতে কি কি জীৱ আছিলে। আজি মই সকলোখিনি আপোনালোকৰ আগত ক'ম, তো ভিডিওটো শেষলৈ চাওক। আৰু যদি আপোনালোক কোনোবা মোৰ চেনেলটো আজি প্ৰথমবাৰ আহিছে বা ভিডিও চাইছে তো তলত থকা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু বেল আইকনটো অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া সকলো নতুন ভিডিও আপোনালোকে প্ৰথমতে চাব পাৰিব। তো ঠিক আছে, বলক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। চিটিকোচৰাছ এই জীৱটো আমাৰ পৃথিৱীত 100 মিলিয়ন বছৰ আগৰ পৰাই আছিলে। এই জীৱটো যেতিয়া বৈজ্ঞানিকসকলে পাইছিলে, প্ৰথমতে আমেৰিকা আৰু চীনৰ বৈজ্ঞানিকসকলে পাইছিলে এই কংকালটো। সেই কংকালটো পোৱাৰ পিছত এই জীৱটোৰ মানে কিমানটা প্ৰজাতি আছে চোৱাৰ কাৰণে বহুত গৱেষণা কৰিছিলে। এই গৱেষণাৰ ফলত এই বৈজ্ঞানিকসকলক মাত্ৰ কেইটামান কথা গম পাইছিলে। তাৰ ভিতৰত গম পাইছিলে যে এই জীৱটো ডাইনোসৰতকৈ ভয়ানক আছিলে, কাৰণ এই জীৱটোৱে ডাইনোসৰ খাইছিলে। ইয়াৰ পিছত বৈজ্ঞানিকসকলে গম পালে যে এটা বহুত আচৰিত কথা গম পালে কি, যেতিয়া এই কংকালটোৰ যেতিয়া গোটেই দেহটো পৰীক্ষা কৰে বা গৱেষণা কৰে তেতিয়া গম পালে যে ইয়াৰ পেটৰ ভিতৰত ভাবিছিলে যে ইয়াৰ পেটৰ ভিতৰত এই জীৱটোৰ কিছুমান অংশ থাকিব, কিন্তু যেতিয়া ভালদৰে গৱেষণা কৰি চালে যে গম পালে ইয়াৰ জীৱটোৰ ভিতৰত মানে এই ডাইনোসৰৰ অংশবিলাক আছিলে। তেতিয়া এইটো প্ৰমাণ হয় যে এই জীৱটোৱে সঁচাকৈয়ে ডাইনোসৰক খাইছিলে। এডাফোচৰাছ এই জীৱটো উত্তৰ আমেৰিকা আৰু ইউৰোপৰ কিছুমান ঠাইত বসবাস কৰিছিলে। ইয়াৰ প্ৰথম থকা বুলি প্ৰমাণ হৈছিলে যে 19 শতিকাত যেতিয়া উত্তৰ আমেৰিকাত ইয়াৰ কংকালটো পাইছিলে তেতিয়া প্ৰমাণ হৈছিল যে এই জীৱটো জীয়াই থকা বুলি। তেতিয়া এই জীৱটো যেতিয়া বৈজ্ঞানিকসকলে কংকালটো যেতিয়া গৱেষণা কৰে তেতিয়া এটা ডাঙৰ কথা মানে পোহৰলৈ আহিছিল যে এই জীৱটো আমাৰ পৃথিৱীত 300 কোটি বছৰ আগতে আছিলে। এই জীৱটো দেখাত মানে চিপকলিৰ দৰে আছিলে, মানে আমাৰ যিটো কওঁ জেঠী বুলি, সেই জেঠী আকৃতিৰ আছিলে। দেখাত জেঠী আকৃতিৰ হ'লেও ইয়াৰ যিটো দীঘলটো বহুত ডাঙৰ আছিলে বা বহুত দীঘল আছিলে। ইয়াৰ দীঘল আছিলে প্ৰায় 11 ফিট আৰু ইয়াৰ ওজন আছিলে 300 কেজি। আৰু ইয়াৰ নেজডাল ডাইনোসৰৰ যেনেকৈ দীঘল নেজ আছিলে ঠিক সেনেদৰে ইয়াৰ নেজডাল। মেগান'ৰচিছ এই জীৱটো বৈজ্ঞানিকসকলে ডাইনোসৰৰ আগৰ বুলি মানি লৈছে। আমাৰ পৃথিৱীত যিমানবোৰ কীট পতংগ আছিলে আগতে সেই তাতকৈ এই জীৱটো বহুত ডাঙৰ আছিলে। আমাৰ এতিয়া যেনেকৈ ড্ৰেগন ফ্লাই আছে, ড্ৰেগন ফ্লাই মানে আমাৰ সহজ ভাষাত ক'বলৈ গ'লে আমি অসমীয়া ভাষাত কওঁ, কথিত ভাষাত গাউনী বুলি, সেই গাউনীৰ দৰে আকৃতিৰ আছিলে, কিন্তু ইয়াৰ বহুত দীঘল আছিলে। ইয়াৰ দীঘল আছিল প্ৰায় 3 ফিট। বেৰুন স্কৰপিঅ এই জীৱটো বিচ্ছু প্ৰজাতিৰ প্ৰথম জীৱ বুলি কোৱা হয়। এতিয়া আপোনালোকে এটা কথা গম পাব যে এতিয়া বৰ্তমান যিবিলাক বিচ্ছু আছে সেইবিলাকৰ মোটামুটি 5 চেণ্টিমিটাৰ মান দীঘল হ'ব, কিন্তু এই যোনটো প্ৰজাতি আছিলে এই প্ৰজাতিটোৰ দীঘল আছিলে 3 ফিট। এই জীৱটোৰ এটা নিজা কৌশল কি আছিল যে ইয়াৰ যোনটো আগফালে দুখন ভৰিৰ দৰে বা হাতৰ দৰে যিখন আছিল মানে আগফালে সেই দুখনেৰে মানে নিজৰ যোনটো খোৱা আহাৰ থাকে বা যিটো বস্তু খায় সেই বস্তুটো নিজে মানে হাত দুখনে চেপি লয় আৰু চেপি লৈ নিজে সেই বস্তুটো মাৰি পেলায়, তাৰপিছত এই বস্তুটো খায়। গৰ্গন পেচিড এই জীৱটো আমাৰ এই পৃথিৱীত মোটামুটি 260 মিলিয়ন বছৰ আগতে আছিলে। বৈজ্ঞানিকসকলে যেতিয়া এই জীৱটোৰ কংকালটো পৰীক্ষা কৰি এটা কথা গম পালে যে এই জীৱটোৰ বহুত ওজনৰ আছিলে আৰু ইয়াৰ তেজটো বহুত গৰম আছিলে আৰু ইয়াৰ দাঁত দুটা বহুত তীক্ষ্ণ আছিলে। দেখাত এটা বহুত ভয়ানক জীৱ আছিলে। স্কুটচৰাছ এই জীৱটো আজিৰ পৰা প্ৰায় 265 মিলিয়ন বছৰ আগতে আমাৰ পৃথিৱীত বসবাস কৰিছিলে। এই জীৱটো প্ৰথমতে আছিলে এতিয়াৰ ৰুছ চহৰত, আগতে এই জীৱটো আছিলে। সেই সময়ত সেই জীৱটোকে বহুত ডাঙৰ জীৱ আছিলে। বৈজ্ঞানিকসকলে যেতিয়া এই জীৱটোৰ কংকালটো পৰীক্ষা কৰি গম পাইছিলে যে এই জীৱটোৰ শৰীৰত এটা সুৰক্ষা কৱচ আছিলে আৰু এই সুৰক্ষা কৱচটোৰ ফলতে এই জীৱটোৱে বেলেগ জীৱৰ পৰা বাচি আছিলে। এই জীৱটোৰ দীঘল আছিলে 9 ফিট আৰু ইয়াৰ ওজন আছিলে প্ৰায় 1000 কেজি। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত মই আপোনালোকে কিছুমান নজনা কথা ক'বলৈ চেষ্টা কৰিলোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো এটা লাইক কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। তো ঠিক আছে, নেক্সট ভিডিঅ'ত এনেকুৱা এটা ইণ্টাৰেষ্টিং আৰু এমেজিং ভিডিঅ' লৈ আহিম। আপোনাৰ সকলোৱে মোৰ চেনেলৰ লগত জড়িত হৈ থাকিব। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।